গোলকগঞ্জত আৰক্ষীৰ চোৰাংচোৱাৰ ৰূপত গো মাফিয়া চোৰাংচোৱাৰ পৰিচয় দি গোপনে চলাই আহিছিল গো সৰবৰাহ অৱশেষত আজি পুৱা জালত পৰে গোলকগঞ্জ আৰক্ষীৰ কুখ্যাত গো মাফিয়া কামানডাঙ্গা পোকালাগেৰ আলম বাদশাহ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপনে অভিযান চলাই নিজ গৃহৰ পৰা আটক কৰে বাদশাহক গো সৰবৰাহৰ গোচৰত কেইবাবাৰো জেললৈ গৈছিল কুখ্যাত মাফিয়া বাদশাহ ঘূৰি আহি পৰিচয় লৈ আৰক্ষীৰ চোৰাংচোৱাৰ পৰিচয়েৰে চলাই আহিছিল অবৈধ সৰবৰাহ তেওঁৰ বিৰুদ্ধে ধুবুৰী কোকৰাঝাৰ জিলাত পঞ্জীয়ন আছে কেইবাটাও গোচৰ গোলকগঞ্জ থানাত সোধাপোছাৰ অন্তত প্ৰেৰণ কৰে ধুবুৰী আদালতত উল্লেখ্য যে উপৰোক্ত গোচৰত গো মাফিয়া বাদশাহ কিমান দিনৰ বাবে হ'ব ৰঙাঘৰৰ আলহী সেয়া সময় থব লক্ষণীয় আগমনিৰ পৰা সাইফুল হকৰ ৰিপৰ্ট অল আছাম নিউজ কভাৰ